নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি ৰিভেলুৱেশ্যনৰ আৰু লগতে MSc IT ফ'ৰ্থ ছেমিষ্টাৰৰ আজি ফলাফল ঘোষণা কৰিছে। ৰিভেলুৱেশ্যন কৰিলেনো আচলতে কেনেধৰণৰ ফলাফল লাভ কৰে সেই সম্পৰ্কে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। চাব যে আজি ঘোষণা কৰিছে ৰিভেলুৱেশ্যন ৰিজাল্ট অফ এক্সামিনেশ্যন 2025 ৰিজাল্ট অফ দ্য MSc IT ফ'ৰ্থ ছেমিষ্টাৰ যিসকলৰ বেক আছিলে সেই বেক এক্সামৰ ফলাফল ঘোষণা কৰিছে। চাওকচোন ৰিভেলুৱেশ্যনৰ ৰিজাল্ট অফ এক্সামিনেশ্যন তো চাওঁ আহক। দেখা পোৱা গৈছে যে ৰিভেলুৱেশ্যন কৰিলে সাধাৰণতে কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে ভালদৰে বহু সংখ্যক ছাত্ৰ ছাত্ৰীক পাছ কৰাই নিদিয়ে। এই লিষ্টখনত দুজনক উত্তীৰ্ণ কৰা দিয়া দেখা গৈছে যে দুজনৰ ক্লিয়াৰ হৈছে, কিন্তু বাকীসকলৰ আচলতে NCA হৈছে। অৰ্থাৎ যিসকলে সাধাৰণতে ৰিভেলুৱেশ্যন তেওঁলোকেহে কৰিব লাগে, যিসকলৰ 1, 2 বা 5 নম্বৰৰ ভিতৰত আচলতে নম্বৰ কমিছে ক্লিয়াৰ হ'বৰ কাৰণে তেখেতসকলে কৰিলে লাভ হয়, কাৰণ তেতিয়া আচলতে ক্লিয়াৰ হোৱাৰ সম্ভাৱনা থাকে। কিন্তু 5তকৈ যদি বেছি তেওঁলোকৰ নম্বৰ কমে তেনেহ'লে আচলতে ৰিভেলুৱেশ্যন কৰি লাভ নাই, এনেই আচলতে পইচাকেইটা যোৱা যেন হয়। কাৰণ দেখা পোৱা যায় যে যিসমূহ ৰিভেলুৱেশ্যনৰ এক্সামৰ ফলাফল ঘোষণা কৰে সেই লিষ্টসমূহত সাধাৰণতে ক্লিয়াৰ হোৱাৰ সংখ্যা বহু কম হোৱাত দেখা যায়। সেইকাৰণে আপোনালোকে সাধাৰণতে ৰিভেলুৱেশ্যন নম্বৰ যদি আপোনালোকে কম নম্বৰত আচলতে পাছ কৰা নাছিলে, 1, 2 কমিছিলে, তেনেহ'লে ৰিভেলুৱেশ্যন কৰিলে লাভ হয়। চাব MSc ITও যি বেক এক্সাম আছিলে ফ'ৰ্থ ছেমিষ্টাৰ ভালেই হৈছে ফলাফল। অৱশ্যে কিছু সংখ্যকৰ কি হৈছে, প্ৰিভিয়াছ ৰিজাল্ট ক্লিয়াৰ নোহোৱাৰ কাৰণে আচলতে তেওঁলোকে ফাৰ্ষ্ট ক্লাছ বা ছেকেণ্ড ক্লাছ দেখুওৱা নাই। হয়তো কোনো ছেমিষ্টাৰত তেওঁলোকৰ ফাৰ্ষ্ট বা ছেকেণ্ড বা থাৰ্ড ছেমিষ্টাৰত বেক আছিলে, সেইকাৰণে হোৱা নাই। তেওঁলোকে পৰৱৰ্তী সময়ত বেক এক্সাম দি প্ৰিভিয়াছ এক্সাম ক্লিয়াৰ কৰিলেই তেওঁলোকৰ কি হৈছে সম্পূৰ্ণ ৰিজাল্ট আহিব, তেতিয়া চাৰ্টিফিকেট লাভ কৰিব।